আমাৰ শ্ৰী শ্ৰী দুৰ্গা পূজা আৰম্ভ হৈছে। মই সকলো অসমবাসী আৰু বিটিআৰবাসীক মই শুভেচ্ছা জনাইছো। যোৱা 2 বছৰ দেখিলো যে খুব উখল মাখলকে খুব ভাল পৰিৱেশত আমাৰ 5টা ডিষ্ট্ৰিক্টত দুৰ্গা পূজা উদযাপন হৈছে। এই বছৰো আমাৰ তাত যিটো হিচাপ আহিছে প্ৰায় 660টা আমাৰ দুৰ্গা পূজা আছে আৰু সেই প্ৰত্যেকটো দুৰ্গা পূজাক কিবা নহয় কিবা অলপ সহায় কৰিবলৈ আমি চেষ্টা কৰিছো আৰু আশা ৰাখিছো যে কোনো বাধা বিঘ্নি নোহোৱাকৈ খুব স্মুথলি খুব এটা ভাল পৰিৱেশত এই দুৰ্গা পূজা উদযাপন হ'ব আৰু মা দুৰ্গাই আমাৰ বিটিআৰবাসীকক শান্তি সম্প্ৰীতি সুস্থ শৰীৰ মন লৈ সকলো সমস্যাৰ পৰা মানে কি কয় পৰিত্ৰাণ পাই এটা ভাল পৰিৱেশক জীয়াই থকাৰ কাৰণে আশীৰ্বাদ কৰিব হয় সেইটো মই সকলোৰ হৈ মই প্ৰাৰ্থনা কৰিছো। অহাকালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰথমবাৰৰ কাৰণে কোকৰাঝাৰত আমাৰ দুৰ্গা পূজাত তেখেতে আহি আছে। লগতে কোকৰাঝাৰ ৰাইজৰ লগত ভাৱ বিনিময় কৰাৰ কাৰণে আৰু একেলগে আমাৰ শাৰদীয় যি শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপনত অংশগ্ৰহণ কৰিবলৈ কোকৰাঝাৰৰ লগতে তেখেতে আমাৰ বাসুগাঁৱতো যাব আৰু বিজনীলৈও যাব। গতিকে আমি সকলো আনন্দিত হৈছো যে আমাৰ সকলোৰে আদৰৰ সকলোৰে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অহাকালি প্ৰথমবাৰৰ কাৰণে আমাৰ দুৰ্গা পূজাত আহি আছে। তেখেতক আমি সকলো আমাৰ দুৰ্গা কমিটি সকলৰ লগতে ৰাইজে সকলো আদৰিবলৈ আমি ৰখি আছো আৰু এই বছৰৰ দুৰ্গা পূজা অইন বছৰতকৈ আমাৰ অধিক কালাৰফুল হ'ব এইটো আমি আশা ৰাখিছো।